নমস্কাৰ ঘৰুৱা বিধানৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ড্ৰাই হেয়াৰ, শুকান চুলি। এনেকুৱা লাগে চুলি গছা দেখিলে যেন চুলি গছাত প্ৰাণ নাই। চুলি নহয় যেন একোচা জাবৰহে মূৰত লৈ আছো। দেখিবলৈ তেনেকুৱা লাগে। দেখিবলৈ খুবেই বেয়া লাগে যেতিয়া চুলি গছা শুকান হয়। লগতে চুলি গছা শুকান হ'লে চুলি গছা অতি সোনকালে ছিঙি যায়, ডেণ্ড্ৰফৰ সমস্যা হয়। পিছে চুলি গছা শুকান হয় কিয় আৰু তাৰ সহজ ঘৰুৱা বিধান কি, আজিৰ এই ভিডিঅ'টোত তাকে ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। চুলি শুকান হোৱাৰ বিভিন্ন কাৰণ আছে, যেনে বেছিকৈ শুকান বস্তু খোৱা, যেনে ড্ৰাই ফ্ৰুটছ বা অন্যান্য ধৰণৰ শুকান বস্তু খোৱা, শৰীৰত পানীৰ ডেফিচিয়েঞ্চি হোৱা, অৰ্থাৎ যিখিনি পানী লাগে তাতকৈ কম পানী শৰীৰে পোৱা, একেবাৰে চুলিত তেল ব্যৱহাৰ নকৰা, লগতে শৰীৰৰ কিছুমান ভিতৰুৱা সমস্যাৰ বাবেও আপোনাৰ চুলি গছা শুকান হ'ব পাৰে। বেছি শুকান হ'লে ভয় নকৰিব। বিভিন্ন ধৰণৰ বজাৰত পোৱা কেমিকেলযুক্ত প্ৰডাক্টছ চুলিত লগাই চুলি গছা শুকানৰ পৰা চফ্ট কৰিবলৈ চেষ্টা নকৰিব, কাৰণ এইবোৰ প্ৰডাক্টছে চুলি চফ্ট নকৰে, বৰঞ্চ চুলিক আৰু অধিক শুকান কৰে, বা কিছু সময়ৰ বাবে টেম্পৰাৰী চফ্ট কৰিলেও পিছলৈ চুলি গছৰ স্থায়ী ক্ষতি হ'ব পাৰে। সেইবাবে ঘৰতে এটা ভাল পেষ্ট বনাই লওক, যিটোৰ দ্বাৰা আপোনাৰ চুলি গছা চফ্ট এণ্ড চিল্কি হ'ব। চুলি গছাৰ বাবে এটা সহজ ঘৰুৱা বিধান হ'ল ৰাতি 2 চামুচ বা 4 চামুচ মেথি দানা পানীত ভিজাই থ'ব। কুহুমীয়া পানীতো ভিজাব পাৰে, গৰম পানীতো ভিজাব পাৰে। যদি চুলি গছা চুটি হয় তেনেহ'লে 2 চামুচ বা 1 চামুচ, আৰু দীঘল চুলি হ'লে, মহিলাৰ চুলি হ'লে 4 চামুচ বা 3 চামুচ মেথি দানা পানীত ভিজাই থ'ব। ৰাতিপুৱা মেথি দানাকেইটা কিছু পৰিমাণে ফুলি যাব, আৰু সেই মেথি দানাকেইটা ল'ব, যিখিনি পানী থাকিব পানীখিনি পেলাই দিব, আৰু মেথি দানাকেইটা লৈ মিক্সিত বা পটাত বা পিহনাত ভালকৈ পিহি এটা পেষ্ট বনাই ল'ব, আৰু সেই পেষ্টটো মূৰ ধোৱাৰ আগত চুলি গছত ভালকৈ লগাই ল'ব। লগাই 10-15 মিনিট সময় বা খুব বেছি 20 মিনিট সময় ৰাখি থ'ব, আৰু তাৰপিছত ভাল আয়ুৰ্বেদিক শ্বেম্পু বা শিকাকাইৰে চুলি গছাই থৈ দিব। সপ্তাহত 1 বা 2 দিন এই বিধানটো কৰিলেই আপোনাৰ চুলি গছা অতি সোনকালে চফ্ট হ'ব, লগতে চিল্কি এণ্ড চাইনি হ'ব। এইটোৱে আছিল আজিৰ ঘৰুৱা বিধান। যদি ভিডিঅ'টো ভাল পাইছে, শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিব। সেই সকলো ব্যক্তিলৈ শ্বেয়াৰ কৰিব, আপোনাৰ ফেমিলি মেম্বাৰ বা আপোনাৰ ফ্ৰেণ্ডছ যিসকলে চুলি শুকানৰ সমস্যাত ভুগি আছে, যাতে তেওঁলোকেও এই বিধানটো সুফল লাভ কৰিব পাৰে। লগতে কমেণ্ট কৰি জনাব কেনেকুৱা সমস্যাৰ বিধান আপোনালোকক লাগে, মই দিবলৈ চেষ্টা কৰিম। লগতে চেনেলটো ভাল পালে আৰু ভৱিষ্যতে মই ভিডিঅ' দিয়াৰ লগে লগে যাতে আপোনালোকে পায়, তাৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো টিপি অল নটিফিকেশ্যনটো অন কৰি দিব। আজিলৈ ধন্যবাদ।